অসমৰ কোনখন জিলা কেতিয়া গঠন কৰা হৈছিল জানো আহক। নগাঁও জিলা গঠন কৰা হৈছিল 1833 চনত। লখিমপুৰ জিলা গঠন কৰা হৈছিল 1838 চনত। শিৱসাগৰ জিলা গঠন কৰা হৈছিল 1861 চনত। কাছাৰ জিলা গঠন কৰা হৈছিল 1874 চনত। ডিব্ৰুগড় জিলা গঠন কৰা হৈছিল 1971 চনত। কাৰ্বি আংলং জিলা গঠন কৰা হৈছিল 1976 চনত। যোৰহাট জিলা গঠন কৰা হৈছিল 1983 চনত। গোৱালপাৰা জিলা গঠন কৰা হৈছিল 1983 চনত। কোকৰাঝাৰ জিলা গঠন কৰা হৈছিল 1983 চনত। কৰিমগঞ্জ জিলা গঠন কৰা হৈছিল 1983 চনত। ধুবুৰী জিলা গঠন কৰা হৈছিল 1983 চনত। শোণিতপুৰ জিলা গঠন কৰা হৈছিল 1983 চনত। বৰপেটা জিলা গঠন কৰা হৈছিল 1983 চনত। দৰং জিলা গঠন কৰা হৈছিল 1983 চনত। গোলাঘাট জিলা গঠন কৰা হৈছিল 1988 চনত। হাইলাকান্দি জিলা গঠন কৰা হৈছিল 1989 চনত। মৰিগাঁও জিলা গঠন কৰা হৈছিল 1989 চনত। বঙাইগাঁও জিলা গঠন কৰা হৈছিল 1989 চনত। ধেমাজি জিলা গঠন কৰা হৈছিল 1989 চনত। তিনিচুকীয়া জিলা গঠন কৰা হৈছিল 1989 চনত। কামৰূপ মহানগৰ জিলা গঠন কৰা হৈছিল 2003 চনত। বাক্সা জিলা গঠন কৰা হৈছিল 2003 চনত। ওদালগুৰি জিলা গঠন কৰা হৈছিল 2004 চনত। ডিমা হাছাও জিলা গঠন কৰা হৈছিল 2010 চনত। পশ্চিম কাৰ্বি আংলং জিলা গঠন কৰা হৈছিল 2015 চনত। চিৰাং জিলা গঠন কৰা হৈছিল 2003 চনত। চৰাইদেউ জিলা গঠন কৰা হৈছিল 2015 চনত। মাজুলী জিলা গঠন কৰা হৈছিল 2016 চনত। নলবাৰী জিলা গঠন কৰা হৈছিল 1985 চনত। দক্ষিণ হালমাৰা জিলা গঠন কৰা হৈছিল 2016 চনত। কামৰূপ গ্ৰাম্য জিলা গঠন কৰা হৈছিল 2003 চনত। ধন্যবাদ।